itu ananasৰ পিচ এইকেইটা চাই লওক। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া আহি আছোঁ কাকচাং। বহুত মানুহ, পিকনিক খোৱা মানুহ। ব'লক এতিয়া মোৰ লগতে আপোনাক ৱাটাৰফলটো দেখাই আছোঁ কাকচাঙত। দেখাই আছোঁ। আজি যিহেতু বহুত মানুহ পিকনিক খোৱা, বহুত মানুহ একদম গাড়ী চাওক, গাড়ী একদম পাৰ্কিং প্লেচ ফুল হৈ গৈছে। এনেধৰণে আৰু আমি ভাবিলোঁ ভাল লাগিব আজি, তাকে আহিলোঁ। আপোনালোকে চাই থাকক, এইবোৰ চাওক, গাড়ীবোৰ একদম ফুল হৈ আছে, একদম গাড়ী পাৰ্কিং। যদি ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব, যদি আপোনালোকে মোৰ এনেধৰণৰ ভিডিঅ' আৰু আগলৈকে পাওঁ বুলি ভাবে। আৰু লগতে এই চাইডতে এনেকৈ গাহৰি মাংস মানে বিকি আছে পুৰি এইবোৰ মাছ, শুকান মাছ এনেধৰণে চবফালে নানা ধৰণে এনে বজাৰ বহিয়ে থাকে। এইবোৰ গাহৰি মাংস পিচ 100 টকা এটা হেৰিত লানিত। আৰু ব'লক আপোনালোকে মোৰ লগতে চাব পাৰিব। এইটো আনাৰসৰ পিচ এইকেইটা চাই লওক। চবে আমি এটা লৈ ল'ম। লৈ ল, এটা লৈ ল। এনেধৰণে আহি থাকিলে আপোনাৰ এনেকৈ আপোনাৰ চিৰি পাব জলপ্ৰপাতটোৰ ওচৰলৈকে। এনে চিৰিটো গৈ থাকিলে আৰু গৈ থাকিব লাগে। কমচে কম আপোনাৰ বেছি দূৰ নহয়, আধা কিলোমিটাৰমান হ'ব। আৰু আজি যিহেতু বহুত মানুহ, ভিৰ বহুত, একদম ভালদৰে মানে দেখাব নোৱাৰিছোঁ। হ'লেও যিমানটো পাৰোঁ দেখাই দিম ভিডিঅ'টোত, আপোনালোকে চাই গৈ থাকিব। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট যি যেনেকুৱা মন যায় আপোনাৰ কৰি দিব। যদি মন নাযায় ছাবস্ক্ৰাইব কৰিবলৈ নালাগে কৰিব, কোনো অসুবিধা নাই। যদি পাৰে কৰি দিব। ব'লক মোৰ লগতে আপোনালোকক ভিডিঅ'টো দেখাই দি আছোঁ সম্পূৰ্ণভাৱে। আমাৰ ইয়াত কাকচাঙত কি ৱাটাৰফল আছে তাকে চাব পাৰিব আপোনালোকে। ৱাও, বহুত মানুহ আহি পাই গ'লোহি। চাওক, এইটো ৱাটাৰফলটো আমাৰ কাকচাঙৰ একদম মষ্ট, একদম বহুত বিউটিফুল। একদম মানে কোন আহিছে কমেণ্ট কৰিব। আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা কোন আছে, আহিছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাব কমেণ্ট বক্সত। যদি চাই আছে আপোনালোকে ভিডিঅ'টো আৰু কেনেকুৱা লাগিছিলে এইদিনাখন, যদি এইদিনাখন আপোনালোকে মোৰ ভিডিঅ' বনোৱা সময়ত যদি আছিলে ক'ব। একদম মজা লাগিছে একদম। যিহেতু এতিয়া পানীটো কমকৈ পৰি আছে, হ'লেও একদম বহুত ভাল লাগিছে। আৰু চবফালে মানুহ একদম তললৈও নামি যাম, দেখাম আপোনালোকে ভালকৈ ওচৰৰ পৰা চাব পাৰিব। চাই থাকক শেষলৈকে। আৰু লগতে কৈছোঁ আপোনালোকে চাবলৈ আহিব, যদি ওচৰৰ ডিষ্ট্ৰিক্টৰ হয়, বহুত দূৰৰ পৰা মানুহ আহে, আপোনালোকো আহিব, চাই যাবহি আমাৰ কাকচাঙৰ ৱাটাৰফলটো। আৰু বহুত ভাল লগা এটা সৌন্দৰ্য পৰিৱেশ। আৰু বহুত টাইম পাৰ কৰিলোঁ, আপোনালোকো আহিব। আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ।